হে গাইজ, সকলোৰে খবৰ বাৰু ভালনে? আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু জনপ্ৰিয় কণ্ঠশিল্পী টিপলিনে দেখাই দিলে আমাক সকলোকে এটা ডাঙৰ চেলেঞ্জ। কিনো চেলেঞ্জ দিলে এই কথাটো হয়তো জানিবলৈ সকলোৰে বহুতে বেছি মন। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে টিপলিনে দেখাই দিয়া চেলেঞ্জটোত অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে সকলো তথ্য ভালদৰে বুজিব। গীতটি নিশ্চয় সকলোৱে শুনিছে। জুবিন দা আৰু বন্ধন বেংকৰ মাজত হোৱা নতুনকৈ কোলাবৰেশ্যন আৰু তেওঁলোকৰ এই এছ'চিয়েশ্যনৰ যোগেদি জন্ম পোৱা এটি নতুন সৃষ্টিৰ নাম অসম আমাৰ মনে প্ৰাণে। মোৰ গীতটি খুব ভাল লাগিছে আৰু আশা ৰাখিছোঁ সকলোৱে ভাল পাইছে। গতিকে এই ভিডিঅ'টো কৰিছোঁ আপোনালোকক এটা সৰু চেলেঞ্জ দিবৰ কাৰণে। আপোনালোকে যদি গীতটি ভাল পাইছে, তেতিয়াহ'লে মোৰ নিচিনা অকণমান গানটো গাই পেলাই নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছত আপলোড কৰিব পাৰে। চাওঁচোন কোনে কিমান চেলেঞ্জটো ভালকৈ একচেপ্ট কৰে। ইতিমধ্যে বহুতে কৰিবলৈ আৰম্ভ কৰি দিছে, ময়ো কৰি দিছোঁ। চ' লেটছ গেট ষ্টাৰ্টেড টুগেডাৰ। থেংক ইউ।